নমস্কাৰ বন্ধুসকল, মই হুৰুজ আপোনালোকে চাই আছে গ্ৰীণ আছাম ইউটিউব চেনেল। সো বন্ধুসকল, আজি টপিকটো হ'ল এটা বেলেগ ধৰণৰ টপিক, যিটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে শিকিব পাৰিব নতুন কিবা এটা বস্তু। সো বন্ধুসকল, বলক আমি ভিডিঅ'টো আৰম্ভ কৰিম। গুগল এনেকুৱা এটা মাধ্যম যাৰ মাধ্যমত আপোনালোকে বিশ্বৰ সকলোবোৰ বস্তুৰ তথ্য জানিব পাৰিব গুগলত চাৰ্চ কৰিলে। তো গুগলত যদি সার্চ কৰি সকলো বস্তুৰ বিষয়ে জানিব পৰা যায় তো এইটো সকলোৱে জানে। কিন্তু কথা হ'ল যে যদি আপোনালোকে বস্তুৰ নামে নাজানে তেতিয়াহ'লে আপোনালোকে গুগলত কেনেকৈ সার্চ কৰিব। তো এই বিষয়ে মই আপোনালোকক কিছু টিপছ দিম। তো বন্ধুসকল, গুগলত সার্চ কৰিবৰ বাবে আপোনাক এটা ফটো যথেষ্ট। তো ধৰা হ'ল এটা বস্তু আপোনালোকৰ সন্মুখত আহি পৰিল, তো বস্তুটোৰ ফটো আপোনালোকে লৈ তেতিয়া গুগলত সার্চ কৰিব পাৰে। তো ফটোটো গুগলত সার্চ কৰাৰ লগে লগে গুগলে সেই ফটোটো সকলোবোৰ ডাটা আপোনালোকক গুগলে আপোনালোকৰ ওচৰত দেখুৱাই দিব। তো বন্ধুসকল, ফটো আপোনালোকে গুগলত কিদৰে সার্চ কৰিব পাৰে এই বিষয়ে মই আপোনালোকক শিকাম। তো বন্ধুসকল, ভিডিঅ'টো চাই থাকক সম্পূৰ্ণলৈকে। তো বন্ধুসকল, মই এক্সাম্পল হিচাপে এইখন ছবি আপোনালোকক দেখুৱাম। তো এইখন ছবি মোৰ এজন ফ্ৰেণ্ডে হোৱাটছআপত চেণ্ড কৰি মোক সুধিছিলে যে এইখন ছবিৰ গৰাকীজনী কোন হয়। তেতিয়া ময়ো নজনা আছিলোঁ এইখন ছবিৰ বিষয়ে। তো তাৰপিছত মই ট্ৰিক্সটো ব্যৱহাৰ কৰি এই ছবিখনৰ বিষয়ে তথ্যখিনি সংগ্ৰহ কৰিছিলোঁ। এই ছবিত থকা গৰাকীজনী অথবা মহিলাজনী কোন হয় তাৰপিছতহে মই গম পালোঁ। তো বন্ধুসকল, যদি আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ যিকোনো বস্তু থাকে তেতিয়াহ'লে আপোনালোকে কেনেকৈ জানিব পাৰিব ছবিখনৰ বিষয়ে, ছবিখনৰ নাম অথবা ছবিখনত থকা ব্যক্তিগৰাকীৰ নাম যিকোনো। তো ডাইৰেক্ট আপোনালোকে যাব লাগিব গুগলত। তো মই গুগল অপেন কৰি লৈ আছোঁ। তো গুগল অপেন কৰিলোঁ। গুগলত অপেন কৰাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ কৰিব লাগিব google.com। google.com বুলি সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত গুগল পেজটো অপেন হৈ যাব। তো তাৰপিছত আপোনালোকে যাব লাগিব ৰাইট ছাইডত থকা একেবাৰে কৰ্নাৰত ওপৰত থ্ৰী ডটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব ডেস্কটপ সাইট। তো ডেস্কটপ সাইটত টিক মাৰ্ক দি দিব লাগিব। তাৰপিছত আপোনালোকে ওপৰত কৰ্নাৰত মোৰ যিখন লগো দেখি আছে আপোনালোকে লগৰ মাজতে আপোনালোকে দেখিবলৈ পাই আছে যে ইমেজ। তো ইমেজত ক্লিক কৰিব লাগিব। ইমেজত ক্লিক কৰাৰ পিছত আপোনাক ইয়াত সাৰ্চ বাৰত আপুনি দেখিবলৈ পাব যে কেমেৰা অপশ্যন। তো কেমেৰা অপশ্যনত ক্লিক কৰি দিব লাগিব। কেমেৰা অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাই আছে আপলোড এণ্ড ইমেজ, ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে চুজ ফাইল, তো চুজ ফাইলত ক্লিক কৰিব লাগিব। চুজ ফাইলত ক্লিক কৰাৰ পিছত আপোনালোকে ফটোখন ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। তো মই ফটোখন চিলেক্ট কৰি দিওঁ। তো ফটোখন চিলেক্ট কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব যে ফটোখনৰ সম্পূৰ্ণ তথ্য, ফটোখন কাৰ হয় অথবা ফটোখনৰ গৰাকীজনী কোন হয়, তো সকলোখিনি তথ্য আপোনালোকে দেখিবলৈ পাব। তো মই আপোনালোকক দেখুৱাই আছোঁ। ফটোখন চিলেক্ট কৰাৰ পিছত ফটোখনৰ বিষয়ে সকলোখিনি তথ্য ইয়াত গুগলে আমাক প্ৰদৰ্শন কৰাই আছে। তো আপোনালোকে দেখিবলৈ পাইছে ইমেজৰ চাইজৰ সৈতে সকলোখিনি তথ্য ইয়াত উপলব্ধ। পচিবল ৰিলেটেড চাৰ্চ দীপালী বৰঠাকুৰ। তো আপোনালোকে দেখিবলৈ পাই আছে যে এইখন ছবি দীপালী বৰঠাকুৰৰ হয়। বৰঠাকুৰ মই নজনা আছিলোঁ এইগৰাকী মহিলাৰ বিষয়ে। চ' তাৰপিছতহে গম পালোঁ যে দীপালী বৰঠাকুৰ কোন হয়। তো ইয়াত আপোনালোকে চাব পাৰিব দীপালী বৰঠাকুৰৰ সকলোবোৰ ফটো অথবা যি দিয়া আছে তথ্য, সকলো তথ্য আপোনালোকে এই এটা ফটোৰ জৰিয়তে সকলোবিলাক তথ্য আপোনালোকে ওলাই ল'ব পাৰিব। তো যিকোনো ধৰণৰ ফটো আপোনালোকে এনেকৈ সাৰ্চ কৰক, আপোনালোকে পাই যাব ফটোখনৰ সম্পৰ্কে কি তথ্য আছে। তো তাৰপিছতে মই গম পালোঁ যে দীপালী বৰঠাকুৰ আছিলে অসমৰ বিখ্যাত এগৰাকী প্লেবেক ছিংগাৰ। যি ছিংগাৰজনীৰ বিষয়ে মই ইতিমধ্যে জানিব পাৰিলোঁ, মই হয়তো আগতে জনা নাছিলোঁ। চ' এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'।